বন্ধুসকল সুপ্ৰভাত জনালোঁ সকলোকে আৰু চাওক মই এই শ্যাম্পু পেকেটটো কি কৰিম এটকীয়া ক্লিনিক প্লাছটোৱে এই শ্যাম্পুটো মই এনেদৰে ফালিম মানে আজি দূৰৈৰ বাগানত দৰৱ দিব আহিছোঁ জোক ওলাই যে এইটো আৰু এই শ্যাম্পুটো যদি মই ভৰিত লগাই লওঁ নহয় তেতিয়া জোক চোকে নেকামুৰে আৰু এয়া মই এনেদৰে ভৰিত লগাই ল'ম এয়া চাওক একদম ওপৰলৈকে লগাই ল'ম বহুতে সাদা চূণ লগায় মিঠাতেলৰ লগত তো সেইবোৰ কৰি নাথাকোঁ মোৰ এইটো 1 টকাতে মোৰ কাম হৈ যাব এয়া এনেকৈ একদম টপিলালৈকে লগাই ল'ম আৰু দেখিছে নহয় আঙুলিৰ ফাকে ফাকে সোমাই দিম যিহেতু আঙুলিৰ ফাকত সোমাই যায় জোকবোৰ এয়া তেতিয়াহ'লে মই দৰৱ মাৰি লওঁগৈ দেই আপোনালোকক দেখাই দিলোঁ আৰু নজনাসকলৰ এই ভিডিঅ'টো উপকৃত হ'ব বুলি মই ভাবোঁ নজনাসকলে এইটো কৰিব দেই বাগানত দৰৱ মৰা সময়ত